আগতে নাঙলত আছিলোঁ হাল বাইছিলোঁ তামাম হাল বাইছিলোঁ হাল বাই কাম নহ'ল হাল নাঙলখন বেয়া হ'ল এতিয়া আমাৰ গোবিন্দ ছাৰৰ নেতৃত্বত আহিছোঁ তাতে আহি কি হয় সেইখন হালে কি কৰে গম নাপাওঁ একদম এইবাৰ আহিছোঁ এতিয়া আমাৰ ছাৰৰ গোবিন্দ ছাৰৰ নাঙলত পৰছোঁ এই আগৰ নাঙলখন বাদ দিলোঁ এইখন ফালখন উল্টি গ'ল ভাঙিলা এইখন নাঙলত কেনেকৈ পৰে আহিছোঁ আজি নতুনকৈ জইন হৈছোঁ ভাল পাই এই এতিয়া মাটিবিলাক বেছিকৈ উল্টি আছে আগৰগিলা মাটিবিলাক উল্টা নাছিল এতিয়া মাটি বেছি উল্টা দেখা পাইছোঁ তাৰমানে একবাৰত 2 ফুটকৈ গৈছে আগতে 1 ফুটহে গৈছিল আগতে 1 ফুটহে গৈছিল এতিয়া 2 ফুটকৈ গৈছে চাহ বেছি হৈছে এই কি বুলি কয় হাল বাওঁতে আমাৰ খৰচা কম হৈছে ট্ৰেক্টৰ না ট্ৰেক্টৰত বেছিকৈ একবাৰত হয় আগতে নাঙলৰে ঘূৰাই থাক ভাগৰ লাগে সেইকাৰণে এতিয়া আমি কি হ'ল আমি ট্ৰেক্টৰেদি একেবাৰে হাল মাৰিম বুলি আহিছোঁ জইন হৈছোঁ আগত নাঙলত আছিলোঁ BPF-ত আছিলোঁ আজি BPF বাদ দি এই UPPL চৰকাৰত জইন হৈছোঁ 16 তাৰিখত জইন হৈছোঁ আৰু তেখেতক মই এটাই অনুৰোধ আজি কিয় অনুৰোধ যে আমি আজি জইন হৈছোঁ আমি 18-20 জন জইন হৈছোঁ যে যেনেকৈ আজি জইন হৈছোঁ তেনেকৈ জানো আমি যেনেকৈ জইন হৈছোঁ যে তেনেকৈ জানো সি আদৰি লয় আমি যেতিয়া তাৰ দৰমুখত পৰোঁ তেনেকৈ জানো তেখেতে আমাক আদৰি লয় যে 2-3জনে যদি আমি দৰমুখত দলৰ বহুত কাম কৰিব চেষ্টা কৰিছিলোঁ কিন্তু নাঙলে আমাক এই মাটিখিনি উল্টাই নিদিলে কমকৈ উল্টি গ'ল কি ক'ম আৰু जियानो जा जोंनि बे भैरबकुन्द समस्थियाव UPPLनि माबायाव जाहाथे जइनिं जाबाय जाहाथे बेयाव जों सिगांनिफ्राय सानदोंमोन जइनिं जागोन होननानै ओमफ्राय दा बिदि समखौ जों मिलायनो हायाखैमोन दा दिनै जोंहा बुकुल फंबायनि जुरुते जों दिनै जइन जानो मोनबाय आं जोबोद गोजोननाय मोन्दों কিহৰ কাৰণত মানে আমি যিবিলাক নেকি UPPL চৰকাৰে কাম কৰা দেখা পাইছোঁ আমি ভাল দেখা পাইছোঁ সেইকাৰণে আমি গোবিন্দ ছাৰো আমাৰ যথেষ্ট কাম কৰা দেখা পাইছোঁ নিজে আহি পেলাই ঘূৰি চাই ৰাস্তা চাই পেলাই কাম কৰা দেখা পাই আমি নিশ্চয় আনন্দিত হৈছোঁ সেইকাৰণে যাতে আমি UPPLত গ'লেই ভাল হ'ব নেকি আমাৰ বুলি পেলাই আমি UPPLত আজি জইন হৈছোঁ আমি 18 জন আহি পেলাই পিছত যে ছাৰে এতিয়া যেনেকৈ চাই আছে পিছত লাগিও আমিতো সেনেকুৱা কাম কৰিব অভিজ্ঞতা আমাৰ নায়ে যেনেকৈ আমাৰ ৰাস্তা পদূলি ক'ৰবাত কিবা কিবি সৰু সুৰা কাম সেইখিনি যাতে ছাৰে কমপ্লিট কৰে সেইটোৰ কাৰণে আমাৰ তাৰমানে যদি ছাৰে সেইখিনি কৰি যায় সেইটো আমাৰ বহুত ধন্যবাদ হ'ব আৰু আশা আছে আৰু যেতিয়া আমাৰ গাঁৱত আমি আৰু আমাৰ এইখিনিৰ মানুহখিনি বহুত দুখীয়া মানুহটো কোনোবা দিনা আমাৰ বিপদ হ'ব কোনোবা ডাঙৰ বেমাৰ এটা হ'ব ছাৰৰ ঘৰত যেতিয়া আমি যাওঁ তেতিয়া ছাৰে যাতে আমাক না নকৰে সেইটোৰ কাৰণে আমি ছাৰৰ লগত আহিছোঁ আৰু তাৰমানে BPF-ত আমি মাজে সময় গৈছিলোঁ এনেকুৱা আমি ইমান লাগাতাৰ আমি ঘূৰি নাথাকোঁ আৰু তাৰমানে